আমি আজি আহিলোঁ গুৱাহাটী ভাইটিৰ ঘৰত। ভাইটিৰ ঘৰৰ পৰা আমি খুৰাহঁতৰ ঘৰতো যাম, কিন্তু ভাইটিৰ ঘৰত আমি ৰাতি থাকিম। আজি এতিয়া গধূলি হোৱা নাই, গধূলি হ'বলৈ আৰু 2 ঘণ্টামান বাকী আছে। ইয়াতে আমি অলপ সময় কটাই পেলাই আমি খুৰাহঁতৰ ঘৰত যাম। এতিয়া আহকচোন আমি গধূলি কি কৰোঁ তাৰে অকণ অংশ আপোনালোককো দেখা যাম বুলি ভাবিছোঁ। ব'লক তেন্তে ভিতৰত আমি যাওঁ। তেওঁলোক আটাই লগ লাগি বোলে আজি কিছু গানৰ পৰিৱেশ এটা কৰিব। খুবেই ভাল লাগে মোৰ গান শুনি। এনেকৈ থাকি আমাৰ গধূলাটো কেনেকৈ পাৰ হৈ গ'ল সুন্দৰ পৰিৱেশ এটাৰ মাজত আমি গমেই নাপালোঁ। হেল্ল' এভৰিৱান, মই প্ৰণীতে মোৰ চেনেল হেঁপাহৰ পত্ৰৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই এটা গানৰ মেহফিলৰ মাজলৈ লৈ যাবলৈ ওলাইছোঁ। ব'লক তেন্তে দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।